মই বাৰু মইনে মই নাঙঠ মোৰ পিঠিয়ে পিঠি চেলেকে। মই টোপনি বেয়া পাওঁ, ঘিণ কৰোঁ, টোপনিয়ে কাঢ়ি নিয়ে চকুৰ পতা নিমিষতে। ৰাতি কুকুৰাৰ ভুক ভুকনিত আকাশলৈ চকু ফুৰাওঁ, কাৰণ সিহঁত বিপজ্জনক আৰু জটিল। সিহঁতক দেখিলে মোৰ উজাই আহে ডিঙিয়েদি সন্দেহ আৰু শংকা। মই গৰীব, মনৰ নহয় ধনৰ। মই নাভাবোঁ ৰুটি কিনা, লিটাৰ গাখীৰ নতুবা টয়লেটৰ ব্যৱহাৰ। মোক দেখিলে আপোনাৰো ভাৱ হ'ব, নতুবা চকুত দেখিব এখন পাৰিবাৰিক ছবি। আচলতে নহয়, সময় নিৰ্মমভাৱে নিৰ্দয়ভাৱে হত্যা কৰিছে মোক। সেয়ে মোৰ চৰিত্ৰৰ তালমান নাই, কিন্তু মোৰ দেহৰ সতে মনৰ ওজন অধিক। বোধ কৰোঁ মোক নতুনকৈ বনাওঁতে চিমেণ্টৰ প্ৰয়োজন হ'ব 2 বেগ, বালি 15 টিং, শিলগুটি 6 টিং, ৰ'দ 17 কেজি আৰু ক'লা ৰং 220 টকাৰ।